তো এতিয়া কথা হৈছে যে আমি কি জানিব লাগে ওকে অনলাইন কিবা এটা কৰিব গ'লে আমি কি জানিব লাগে মই অলৰেডি এটা ইউটিউবৰ ভিডিঅ'তে এই এক্সাম্পলটো দিছিলোঁ ওকে তো ইয়াতে মই সেই এক্সাম্পলটো ৰিপিট কৰোঁ যদি অলৰেডি চাইছা দেন ভাল কথা আৰু যদি চোৱা নাই তে মই ৰিকমেণ্ড কৰোঁ ইউটিউবৰ ভিডিঅ'বিলাক চাবা তাত কিছুমান ভিডিঅ' মেবি দীঘল হৈ যাব পাৰে বাট বহুত মানে আই বিলিভ বহুত ভেলুৱেবল কথা মই ডিছকাছ কৰোঁ ঠিক আছে চালে লছ নহয় ওকে তো লাইক যদি মই ইঞ্জিনিয়াৰিং কৰোঁ ওকে ইঞ্জিনিয়াৰিং কৰি যদি মই ডক্টৰী লাইনত কিবা কৰিব যাওঁ মই কেতিয়াও কৰিব নোৱাৰোঁ ঠিক তেনেকৈ এজন ডক্টৰে ডক্টৰী পাছ কৰি পিছত যদি কয় মই বিল্ডিং এটা বনাম তো সেই মানুহজনৰ বা সেই ডক্টৰজনৰ ইমানখিনি নলেজ নাথাকিব যে একচুৱেলি বিল্ডিং এটা কেনেকৈ বনায় চ' চবৰে নিজৰ নিজৰ প্ৰফেশ্যন বা নিজৰ নিজৰ ফিল্ড থাকে ওকে তো সেইটো কাৰণে অনলাইনৰ এটা কমপ্লিট ডিফাৰেণ্ট ফিল্ড হয় সিমিলাৰ বাট অনলাইনৰ কমপ্লিট ডিফাৰেণ্ট এটা ফিল্ড হয় তো ইয়াতো কি ইয়াত আমি কাম কৰিবলৈ যেতিয়া ষ্টাৰ্ট কৰিম যেতিয়া আমি কিবা কৰিবলৈ ধৰিম দেন আমি কেইটামান কথা জানিব লাগিব লাইক আমি অনলাইনত কেনেকৈ কাম কৰে সেইটো জানিব লাগিব কি কাম কৰে সেইটো অবভিয়াছলি এই কোৰ্সটো ডিসকাস কৰিম বাট কেনেকৈ কাম কৰে সেইটো জানিব লাইক আমি ইণ্টাৰনেট ব্ৰাউজিং কৰা ইণ্টাৰনেটত যিকোনো এটা ৱেবছাইট সোমোৱা লিংক কি হয় এইবিলাক বেছিক কথা আমি জানিব লাগে অবভিয়াছলি যদি নাজানা আমাক মানে হোৱাটছআপত মেছেজ কৰিলে হ'ল বা ইনষ্টাগ্ৰামৰ থ্ৰুদি ফোনৰ থ্ৰুদি যেনেকেই কমফৰ্ট হোৱা তেনেকৈ আমাক ক'লে হ'ল লাইক মই লিংকৰ বিষয়ে নাজানো চ' অলপ কওক বোলে তো অবভিয়াছলি আমি হেল্প কৰিম ঠিক আছে তো ঠিক তেনেকৈ হোৱাটছআপৰ থ্ৰুদি আমাক কণ্টেক্ট কৰিলে হ'ল তো কি হয় লাইক মানে ৱেবছাইট কেনেকৈ ব্ৰাউজ কৰে ইণ্টাৰনেট কেনেকৈ ব্ৰাউজ কৰে ইণ্টাৰনেট বস্তু এটা কেনেকৈ বিচাৰে লিংক কি হয় লিংক কেনেকৈ শ্বেয়াৰ কৰে তেনেকুৱা বহুত কথা থাকে তাৰপিছত কম্পিউটাৰ এটা কেনেকৈ অপাৰেট কৰে তাৰপিছত মোবাইল এটা কেনেকৈ অপাৰেট কৰিব লাগে বিভিন্ন ধৰণৰ এপ্লিকেশ্যন কেনেকৈ ইনষ্টল দিয়ে বিভিন্ন ধৰণৰ বস্তু কেনেকৈ বিচাৰি উলিয়ায় ওকে ফটো কি কপিৰাইট ফ্ৰী কি তেনেকুৱা বহুত কিছুমান কথা থাকে ইমানো বেছি ডাঙৰ ভেজাল নহয় বাট বহুত কিছুমান কথা থাকে যিবিলাক আমি জানিব লাগে লাইক এজন ডক্টৰে লাইক বেজি কেনেকৈ দিয়ে তাৰপিছত কিবা এটা চিলাই কেনেকৈ কাটিব লাগে চেলাইনটো কেনেকৈ মিলাব লাগে লাইক চেলাইনটো যে মিলাই সেইটো এজন সাধাৰণ মানুহে নাজানে ঠিক আছে ঠিক তেনেকৈ এজন ৰোগী আহিলে ৰোগীজনৰ লগত কেনেকৈ মানে কমিউনিকেশ্যন কৰিব লাগে কেনেকৈ নিজকে মেইনটেনেঞ্চ কৰিব লাগে চাফ চিকুণকৈ সেইজন ডক্টৰে জানে ঠিক তেনেকৈ ইঞ্জিনিয়াৰজনেও লাইক সেইটো ফিল্ডৰ বিষয়ে মোৰ বেছি নলেজ নাই চ' এক্সাম্পল দিব নোৱাৰিম তো লাইক ঘৰটো কেনেকৈ মানে আৰ্কিটেক্সাৰ হেন তেন তেনেকুৱা চবৰে নিজৰ হেৰি তো ইণ্টাৰনেটৰ যদি ইনকাম বুলি নহয় ইণ্টাৰনেটৰ ফিল্ডখনত এণ্ট্ৰি মাৰিলে এই বস্তুখিনি জানিব লাগে আৰু এইখিনি নাজানিলে একো ডাঙৰ কথা নাই বা ভয় খাবলগীয়া কথাও নহয় অট'মেটিক আহি যাব আৰু অবভিয়াছলি আমি হেল্প কৰাত আছোঁ চ' যিকোনো সময়ত কুৱেশ্যন কৰিলে হ'ল তো মই ফাৰ্ষ্ট ৰিকমেণ্ড কৰোঁ কোৰ্চটোৰ যিকোনো এটা ডিচিশ্যন লগত এটলিষ্ট এইখিনি বস্তু জানি ল'বা অবভিয়াছলি আমি হেল্পটো সদায় কৰিমেই তো এইখিনি জানি ল'বা জানি লোৱাৰ পিছত তেতিয়া বেটাৰ ডিচিশ্যন লোৱাত নিজৰ হেল্প হ'ব ওকে তো এই বস্তুখিনি জানিবা আৰু নিজৰ কম্পিউটাৰ আছেনে মোবাইল আছেনে কি এইখিনি এটলিষ্ট আমাক এতিয়াই আমাৰ মেছেজ নাম্বাৰত হোৱাটছআপৰ থ্ৰুদি বা যেনেকৈ নহওক আমাক জনাবা যে মই এনেকৈ কোৰ্চটো লৈছিলোঁ তো অবভিয়াছলি মই চিনি পামেই তুমি কোন হোৱা ঠিক আছে তো তাৰপিছত ক'বা যে মোৰ লেপটপ আছে বা অমুক আছে তেনেকুৱা আছে আৰু প্ৰয়োজন সাপেক্ষে যদি লেপটপটো কি মডেল কৰা হয় লেপটপটো এখন ফটো পঠালে আমি গম পাই যাম যে একচুৱেলি এইটো কি মডেলৰ লেপটপ ইমানখিনিতো কেপাচিটি আমাৰ আছে ওকে যি নহওক তো তেনেকৈ ৰেডি হ'বা প্ৰিপেয়াৰ হ'বা এণ্ড আই হোপ কি অতি সোনকালে এই সপ্তাহমানৰ ভিতৰতে তুমি ইনকাম কৰা ষ্টাৰ্ট কৰি দিবা ওকে তো এতিয়া আমি নেক্সট ভিডিঅ'লৈ যাওঁ